এইফালে চক মোৰ ফাইনেল লুক পুৰা কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু যিহেতু আজি 2 অক্টোবৰ গান্ধী জয়ন্তী, আজি বিশেষ দিনটোত ভাবিলোঁ কইনাৰ ৰূপত আজি ফটোশ্বুট এটা কৰোঁ। তাৰ কাৰণে বা এজনী আহিছে পেঙেৰিৰ পৰা। তো চাই থাকিব আপোনালোকে, ভিডিঅ'ত অলপো স্কিপ নকৰাকৈ শেষলৈকে দেখাই থাকিম সকলোবোৰ। আজি প্ৰথমবাৰ ব্ৰাইডেল ফটোশ্বুট কৰিম, বহুত বেছি এক্সাইটেড হৈ আছোঁ। বহুত দিনৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে। চাই থাকিব। তাই মেকআপ ষ্টাৰ্ট দি দিলে, কাৰণ 12টা বাজি গ'ল। এতিয়া আহি পাওঁতে অলপ দেৰি হৈ গ'ল। দুজনীক উলিয়াবলৈ আছে, তো টাইম লাগিব বহুত। আইলেন্স লগোৱা মুখৰ কথা নহয় দেই, একদম মানে চকু পুৰি গৈ গ'ল, একদম চকু পানী বহুত দেৰিলৈকে ওলাই থাকিলে। মানে প্ৰায় ছেটিং হ'বলৈ প্ৰায় 10 মিনিটমান লাগিলে, পূৰা চকুটো খচাই থাকিলে বহুত দেৰিলৈকে। কিন্তু তাই কৈছিলে মানে যদি প্ৰব্লেম হয় এৰুৱাই দিম বুলি, কিন্তু মই 5 মিনিটমান ৰৈ লওঁ বুলি ক'লোঁ। তাৰপিছত যিহেতু ঠিক হৈ গ'ল মানে, তো সেইটো কাৰণে। আৰু মানে এনেকৈ লেন্স লগালে মানে ভাল লাগে ফটোখন মাৰি মেলি, একদম মানে ধুনীয়া এটা লুকছ মানে আহে, সেইটো কাৰণে লেন্স লগাই ল'লোঁ। চবেই লেন্স লগাব নোৱাৰে, কিছুমানৰ বহুত বেছি প্ৰব্লেম হয় আৰু কিছুমানৰ একোৱেই নহয়, একো প্ৰব্লেমেই নহয়, তেনেকুৱা হয় আৰু চবৰ মানে ক্ষেত্ৰত বেলেগ বেলেগ। আৰু এইফালে বাই ফাউণ্ডেশ্যন লগাই আছে আৰু মই পূৰা ৰিকি চাৰ্ট এটা পিন্ধি লৈছোঁ, যাতে খোপা চোপা বন্ধাৰ পিছত খুলিবলৈ সুবিধা হয়। আৰু এইফালে নিতুৱে মেহেন্দি আঁকি আছে, আৰু এই মেহেন্দিটো টিউব মেহেন্দিটো বহুত ভাল লাগে, লগাই দিয়াৰ লগে লগে যে লাগি যায়, ধুই দিব পাৰি মানে 5 মিনিটতে মানে ধুনীয়াকৈ। আৰু এতিয়া মেকআপ আৰ্টিষ্টসকলৰ কাৰণে খুব সুবিধা হয়, আগৰ পৰাই আছে যেনিবা। কিন্তু মই তেনেকৈ এইটো মেহেন্দি নলগাওঁ, ইটো মেহেন্দি লগাওঁ। সেইটো কাৰণে এইটো আজি ফাৰ্ষ্ট টাইম লগাইছোঁ, লগে লগে চব বহিয়ে গ'ল। সেইটো কাৰণে সুবিধা আৰু আজিকালি আৰু কি নোলায়। আধা মেকআপত লগাই হ'ব। আৰু এইফালে মোৰ সম্পূৰ্ণ হৈছেগৈ, আৰু কাপোৰযোৰ অকণমান ঠিক কৰিবলৈ বাকী আছে। ৰুমৰ এইফালে অৱস্থা নাই। এটা ব্ৰাইডেল মেকআপ কৰিবলৈ কিমানখিনি বস্তু লাগে দেখিছে নহয়। আৰু যিহেতু হিল পিন্ধি আছোঁ, অলপ বেছিয়ে ওখ হৈ গৈছোঁ মই। এইফালে চব মোৰ ফাইনেল লুক পূৰা কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। এইপিনে পূৰা কাম লগাই দিছোঁ, এইপিনে চাই লোকেশ্যন বেলেগত বিচাৰি যোৱা নাই, ভাবিলোঁ কোৱাৰ্টাৰৰ ওচৰতে যিহেতু হাবি জংঘল হৈয়ে আছে, এনেও ইয়াতে দুকপিমান ফটো মাৰি লওঁ। কেমেৰাত মৰা ফটো এনেও বেক চাইডে গ্ৰীণ হৈ থাকিলে ধুনীয়াই উঠে, বেলেগতনো কি বিচাৰি যাব লাগে। তো সেইকাৰণে দাদাই পূৰা লাইট চাইট ফিটিং কৰি ল'লে, ভাইটিয়ে অলপ চাফা তাফা কৰি দিলে জেগাডোখৰ। ৰিকিকো অলপ টানি আনিলোঁ ফটো মাৰোঁ বুলি। ইমান গৰম পৰিছিলে, একদম মানে ঘামি জুমি শেষ হৈ গ'লোঁ। যিহেতু আৰু ইমান গধুৰ কাপোৰ এযোৰো পিন্ধিয়ে আছিলোঁ। যি কি নহওক ভাল লাগিছে, ইমান দিনৰ আশা এটা পূৰণ হ'ল। আৰু থেংক ইউ বিষ্ণুপ্ৰিয়া বা, ভিডিঅ' যোগেদি কৈ দিছোঁ ইমান ধুনীয়াকৈ মেকআপ কৰি দিয়াৰ বাবে। আৰু আমাৰ কেমেৰামেনকো ধন্যবাদ জনাইছোঁ, ধুনীয়া ধুনীয়া ফটো মাৰি দিয়াৰ বাবে। আৰু বিশেষকৈ মই প'জ দিব নাজানো, ধুনীয়াকৈ শিকাই দিছে দাদাজনে, তেনেকৈ দিছোঁ। আৰু আগত এনেই মানে বিয়াই চিয়াই ফটো মৰা হয়, আৰু এনেকৈ ব্ৰাইডেল ফটোশ্বুট কৰা নাছিলোঁ, ফাৰ্ষ্ট টাইম কৰিছোঁ। আগত এনেই বিহু চিহু হ'লে মানে কেমেৰামেন মাতি ফটো মৰা হয় যেনিবা, তেতিয়া ইমান আৰু নিজে মেকআপ চেকআপ কৰি মেলি ওলাওঁ। ফুল ফটো মৰা হোৱা নাই, যিহেতু অকল মেকআপটোৰ প্ৰমোশ্যন হয়, সেইটো কাৰণে মানে অকল মেকআপটো উঠাকৈ মানে মৰা হৈছে ধুনীয়াকৈ কেইখনমান। পাছত ফুল ফটো কেইখনমান মাৰিম বুলি ভাবিছোঁ। গাইজ আমি এতিয়া লাইটটো অলপ ওচৰলৈ লৈ গ'লোঁ, কাৰণ অলপ ক্ল'জ আপ শ্বট কেইটামান ল'ম। শ্বুটিং চাবলৈ অহা মানুহ বুলি ক'ব বেয়া হয় নাই মোবাইলটো এইটো। কৰি দিম ন, কলেক্ট্ৰেশ্যন নে কি কয়।
আজিকালি আধুনিক যুগ সেন্দুৰ নিদিয়ে মানে পাউডাৰ সেন্দুৰ নিদিয়ে লিকুইড সেন্দুৰ দিয়ে এয়া চাই দিয়ে আমাৰ আজি মডেল মিতুমণি কোঁৱৰ স্মাইল আৰু আই মেকআপটো দেখাই দিওঁ চা তলে চা ধুনীয়া লাগিছে আৰু আজি ৰিচিপশ্যন লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আউটডোৰ ফটোশ্বুট হৈ গ'ল মোৰ নিতুমণিৰ বাকী আছে এতিয়া আমি গৈ আছোঁ আমাৰ এনাইহঁতৰ ঘৰলৈ ইফালে আমাৰ মেকআপ আৰ্টিষ্ট হাই গৈ দিয়া হাই আৰু ইফালে আমাৰ এয়া তাই ইনডোৰ শ্বুট কৰিব এতিয়া মোৰো আছে বাৰু কেইটামান চাই থাকিব ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আৰু ফাইনেলি পালোহি আমি এনাইহঁতৰ ঘৰলৈ আমি আগতীয়াকৈ পালোহি কেমেৰামেন পোৱাহিয়ে নাই আৰু ইফালে মোবাইলতে বৰ্তমান ফটো মাৰি আছে আৰু আজি এইফালে দেখিবলৈ পাইছে ইমান ধুনীয়াকৈ মোক সজাই দিছে এটা ৰিচিপশ্যন লুক পূৰা গহনা পাতি এই বাজনী হয় এইফালে হা মেকআপ আৰ্টিষ্ট নামটো কৈ দিয়া বিষ্ণুপ্ৰিয়া বুঢ়াগোহাঁই আৰু আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মই স্ক্ৰীণত আপোনালোকক কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকে বিয়া হওক ফটোশ্বুট হওক তাইক মাতিব পাৰিব আৰু তোমাৰ এড্ৰেছটো কৈ দিয়া মোৰ এড্ৰেছটো হ'ল পেঙেৰি বৰ্মাজান আৰু ফোন নম্বৰ কণ্টেক্ট নাম্বাৰটো হ'ল 9365347085 কাৰোবাক ৰিচিপশ্যনৰ লুক বা কিবা মেকআপৰ যিকোনো মেকআপ হ'লেও তো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব আৰু তাইক কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু পূজা আহি পাইছেহি মানে আৰু বেছি দিন নাই প্ৰায় 20 দিনমান আছে আপোনালোকে যদি ফটোশ্বুট কৰিব বিচাৰে কণ্টেক্ট কৰিব জানিতে মনে মনে তোমালৈ চাই থাকিলে পাহৰো সকলো কথাকে লাহে লাহে আৰু এতিয়া আহি গ'লোঁ ঘৰ এতিয়া মেকআপ চেকআপ ধুনীয়াকৈ ৰিমুভ কৰি দিম আৰু চাওক আই মেকআপটো অলপো বেয়া নাই হোৱা 12টামান বজাতে ওলোৱা তো বাই বাই যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গান্ধী জয়ন্তী উপলক্ষে আজি ধুনীয়াকৈ মেকআপ এটা কৰি ল'লোঁ বাই বাই